সকলোকে নমস্কাৰ জনাই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। এয়া আমি ভূটানলৈ গৈ আছোঁ। ভূটান যিহেতু অসমৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে আমি গাড়ী সমষ্টিৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱৰ এয়া প্ৰথম বিদেশ যাত্ৰা। ভূটান যিহেতু কেৱল এখন দেশ, আৰু এয়া আমি গৈ শৰাইঘাট দলং পাইছোঁ। আমি কেনেকৈ ভূটানলৈ গ'লোঁ আৰু তাত কি কি দেখিলোঁ আপোনালোকৰ লগত একেলগে উপভোগ কৰোঁ। সুধিছিল ক'ত যাম ৰেচিপি মানুহ সম্ভৱ মই ক'লো ভূটান চামৰূপ টংকা যাম। ভূটান আৰু ইণ্ডিয়া বৰ্ডাৰ গেট পাই গ'লোঁ। ইয়াতে চেকিং কৰে আৰু ইয়াতে ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ নাইবা পাছপৰ্ট থাকিলে চেক কৰিহে আপোনালোকে যাব পাৰিব। অফিচ চাগে ইমানেই ধুনীয়া। অসমখন কাষত থাকিলেও অসমতকৈ সম্পূৰ্ণ বেলেগ। এইবিলাকৰ সৌন্দৰ্যই বেলেগ। গেটবিলাকো ইমান সুন্দৰকৈ সজাই তোলা আছে। ভুটীয়া ভাষাৰে আৰু এনেকৈ গৈ আছোঁ। আপোনালোকেও চাওক কি দেখিলোঁ।
মানে গৈ আছোঁ, দেখিলোঁ, ভাবিলোঁ এইটোৱে বুদ্ধ বিহাৰ নেকি। ইমান ধুনীয়া। আহকচোন ভাবিলোঁ কি পালোঁ। দেখিছেনে ফটো নুঠাকেনে কেনেকৈ দিলোঁ। এইটো বুদ্ধ বিহাৰ নহয়, এইটো এটা অফিচে। আজি চানডে আছিলে কাৰণে বন্ধ আছে। আমি পঢ়িব নাজানো, তাৰ পৰা আমি গুচি আহিলোঁ। বুদ্ধ বিহাৰটো অলপমান দূৰলৈহে আছে। এইফালে আছিলে, আমি অকণ বেছি আগলৈহে গুচি গ'লোঁ। আৰু দেখিছেনে ইয়াতে বুদ্ধ বিহাৰো আছে। এইয়া ডাঙৰ ডাঙৰো আছে। ভালে আছে বুদ্ধ বিহাৰ। ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া ঠাই, নেদেখিলে আপোনালোকে বিশ্বাসেই নকৰিব। সঁচাকৈ বহুত ধুনীয়া। বজাৰ বিচাৰি, দোকান বিচাৰি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এইটো যে দেখিছে, এইটো ভূটানৰ নামঘৰৰ নিচিনা। আমাৰ অসমত যেনেকুৱা নামঘৰ, সেইটো নামঘৰৰ নিচিনা। সেইটোও চাগে বুদ্ধ বিহাৰ আৰু আমি এনেকৈ বিচাৰি বিচাৰি ভূটানৰ দোকান এটাত গ'লোঁ।